নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমি যাব ওলাইছোঁ মইনাপুখুৰী মন্দিৰলৈ। তো চাই থাকক ভিডিঅ'টো। মইনাপুখুৰী আমি যাইলোঁ, তো আপোনালোককো দেখাম মইনাপুখুৰীটো সম্পূৰ্ণ ভালকৈ। তো মোৰ লগত আছে মোৰ মালিকনী আৰু বন্ধু যাব, তেওঁ বন্ধুৰ ৱাইফ যাব। তো চাই থাকক ভিডিঅ'টো। মইনাপুখুৰী আহি পালোঁ, মানে গাড়ী থোৱা জেগাখিনিলৈকে আহি পালোঁ। তাৰে পৰা আৰু ওপৰত যাব লাগিব মন্দিৰটোকলৈকে। আমি গাড়ী চাড়ী থৈ ল'লোঁ। আহোঁতে আমাৰ এটা এক্সিডেণ্টো হ'ল, সৰুকৈ বালাত শ্লিপ খাই মানে পৰি গ'লোঁ মই আৰু মোৰ ঘৈণী। অলপ মন্দিৰকলৈকে যাই থাকোঁ, বহুত ওপৰত উঠিব লাগিব। তো আগে ধনজিত, তাৰ কলাত তাত চলি এই ৰাস্তা চক ৰাস্তাটো শিল পুৰা ভাঙা শিল আছে সুধা ৰাস্তাটোত। এই ধুনীয়া পৰিৱেশ চাওক আপোনাৰ। এই মইনাপুখুৰী পাম, কিন্তু আমি উঠি যাই আছোঁ। এই আমাৰ তিৰি চলি এলেকান ফটো উঠবা ধৰছে, বহুত ভাল লাগব। অলপহে উঠলোঁ, এই পৰিৱেশটো চাওক। বুলি ওপৰত যাই আছোঁ। আৰু এই পাছত এই ধনজিত মোৰ লগত, তাৰ লগতে আহিছোঁ। এই চব আমি ওপৰত উঠি আছোঁ। এই মন্দিৰৰ চেৰি পাম আৰু এই দূৰৰ পৰা দেখা পাইছোঁ। তাৰ মন্দিৰৰ চেৰিৰ পৰা আৰু ভালেখিনি উঠবাই লাগিব। আমি উঠি আধা পালোঁ আৰু উঠবা বাকী আছে। আপুনি চাওক, আৰু যাবাই আছে। আমি আধাহে পাইছোঁ আৰু যাব আছোঁ। কিমান ভাল লাগে আপোনাৰ, বিৰাট ভাগৰ লাগছে। আগত ধনজিত বুলি যাই আছে, পুৰা ভাগৰ লাগছে। বুলি আধা নহ'ল দে দেহাটোৰ চৰ্বি, যিমান বুলবা লাগে আপোনাৰ। গাইছ মস্ত ভাগৰ লাগছে, নৰিয়াৰ বুলবা বিৰাট ভাগৰ লাগছে, ক'ব লাগিব। কিন্তু এই দূৰৰ পৰা মন্দিৰ গেটখন দেখা পাইছোঁ ৰ, দেখা পাইহে অলপ মনটো শান্তি লাগছে। নৰিয়াৰ ইমান বুলবা পাৰে। অলপ মন্দিৰৰ ভিতৰ গৰুকলৈকে যাওঁ, সোমাওঁ মন্দিৰটো, আপোনালোকক দেখাওঁ। হাঁহ মাৰবি না, দচলা এই পালু ডকাৰ মন্দিৰ সোমাম। এই আহি পালোঁ দিয়ক মন্দিৰৰ ভিতৰ ভাগ। এই অলপ বসি দিয়কছে আৰু নহ'লে আৰু বিৰাট গৰম ভাগিৰে বস্তু। সেইটো তিৰি নৰুকে আহিছে, কি ক'ব আৰু। পাঁচটা বলে এইখিনি বহুত দিয়ক।
ধুনীয়া মন্দিৰটো চাই লওক। মাৰ ওচৰত দুয়ো সেৱা এটা কৰিলোঁ। সেৱা চেৱা কৰি আপোনালোকক মন্দিৰটো ভালদৰে দেখাম। সেৱা চেৱা কৰি আহিলোঁ। এতিয়া আপোনালোকক মই যিটো পুখুৰী, মইনা পুখুৰী বুলি কয়, সেই পুখুৰীটো আপোনালোকক দেখাম। তো বলক চাই লওঁ। পুখুৰী পাৰকলৈকে যাই আছোঁ। এইটো চাওক আপোনাৰ, এইটো হ'ল আপোনাৰ মইনা পুখুৰী। এই পুখুৰীটোত আপোনাৰ মানে বছৰৰ 365 দিনে পানী থাকে, কেতিয়াও পানী শুকাই নাযায়। আৰু পৰিৱেশটো চাওক আপোনাৰ মন্দিৰৰ ওচৰৰ, পুখুৰীটোৰ ওচৰৰ। মন্দিৰটোৰ পৰিৱেশটো একেবাৰে ধুনীয়া, চাৰিওফালে গাছে আছে আৰু একেবাৰে পৰিৱেশটো ঠাণ্ডা পৰিৱেশ। আপোনাৰ দেহা একেবাৰে ঠাণ্ডা হৈ থাকে। এই আপুনি আৰু এটা ওপৰত মন্দিৰ আছে, এই মন্দিৰটোলৈকে আমি যাই আছোঁ। সেইও ওপৰতে উঠি থাকিব লাগে চব। ইমান দূৰীয়া মন্দিৰ কাছে সেইটো মন্দিৰ। আমি তলৰ মন্দিৰৰ পৰা আহি ওপৰত পালোঁ। সেইটো আমাৰ বলক যাই আছোঁ। সেইটো এই চাই লওক শিৱ মন্দিৰ। এই নামাতবি, সেই চাকুৰা বান্দাৰ একবাৰ জকে চাব পাৰি বান্দাৰক নাকি আপুনি দেখা পাব নাই? জুম কৰি দিব নাই দিয়ক, আমাৰ মোবাইল কেমেৰাত আপোনাৰ বান্দাৰ দেখা নাপায়। আছে বুলি ভাবি লওক, আৰু সেই বান্দাৰ আছে তাতে। ওপৰৰ মন্দিৰ আমাৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি তলত যাই অলপ বহিম, তাৰপিছত আমি ঘূৰা ঘূৰি হ'ম। এই দুটা মন্দিৰ গুৱাহাটী আছে, এই চাই লওক। এইটো শিৱ মন্দিৰ গুৱাহাটীৰ ভিতৰত। মইনা পুখুৰী মন্দিৰৰ পৰা আহিলোঁ। এখন ঘৰকলৈকে যাম। ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু আজি। ধন্যবাদ। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব।